আগ্রামা সারে সরকার গঠন করার পিছত আমি উচ্ছেদৰ জাননী সব ক্যান্সেল করাই দিম যিমান উচ্ছেদৰ জাননী আছে সকলো উচ্ছেদৰ জাননী আমাৰ বিপিএ সরকার গঠন করার লগে লগে আগ্রামা সাহাবে শিব হওয়ার লগে আমি গোটে উচ্ছেদৰ জাননী আমি সব ক্যান্সেল করাই দিম হব উচ্ছেদ কৰিব নোৱাৰিব ফেৰিন্দা কৈ আছে ইউপিএলৰ ইএম টেক্টৰৰ ইএম তেওঁ কৈ আছে আমি ভগৱানক ক্ষমা নকৰো ভগৱানক উচ্ছেদ কৰিম ইমান দম দিছে ইউপিএলৰ নেতা এটাও মানে দফা কার্যকারী হওয়া নাই ৫টা বছর সম্পন্ন হয়ে গল পরিবর্তন সরকার কিন্তু আজি পর্যন্ত বিটিআরের নামত নির্বাচন দিন তারিখ ঘোষণা কৰিব পৰা নাই আগন্তুক হবলগীয়া সেপ্টেম্বর মাসত যেটো নির্বাচন হব এইটো হল মানে হাগ্রামা সারে সৃষ্টি করা বিটিসিরহে নির্বাচন এইটো বিটিআর নির্বাচন নহয় আর ইউপিপিৰ লগত যেটো মিত্ৰতাৰ প্ৰসংগ এইটো তেওঁলোকে প্ৰথমে প্ৰস্তাৱ দিছিল কিন্তু আজি তাৰিখলৈকে তেওঁলোকে আলোচনাত মানে অফিচিয়ালি যেটো আলোচনা হবা লাগে তেওঁলোকে আগবাঢ়ি আহিব পৰা নাই তেওঁলোকৰ মাজতে কিছু মানে খেলিমেলি আছে আৰু হাগ্ৰামা সাৰে তেওঁলোকৰ প্ৰস্তাৱ মানে সমৰ্থনো জনাইছিল তেওঁলোকৰ যেটো প্ৰস্তাৱ আগবাঢ়াইছিল এটো ওয়েলকাম জনাইছিল কিন্তু আজি তাৰিখলৈকে এফসই একত্ৰিত ভাবে তেওঁলোকক মানে আমাৰ এখন টেবুলত বহাব পৰা এটা পৰিবেশ তেওঁলোকে কৰিব পৰা নাই সো ইয়াৰ কাৰণে আমি ভাবো এতিয়া আৰু মিত্ৰতাৰ কোনো প্ৰসংগ নাই সময় বহুত দেৰি হৈ গল এতিয়া আৰু মিত্ৰতাৰ কোনো প্ৰশ্ন নুঠে 40টা পৰিষদীয় সমষ্টিত বিপিএফে কিমানটা 40টা পৰিষদীয় সমষ্টিৰ বিপিএফে আজি তাৰিখত অকলে ইলেকশন খেলিব আৰু এবসলিউট মেজৰিটি আমি নিজে পাম আৰু সংখ্যাটোৱে আজি ক'ব বিচৰা নাই আপোনালোকে সকলোৱে জানে যে সরকার গঠন কৰিবৰ কাৰণে আমাৰ মেজিক নাম্বাৰ হল 21টা 40টাৰ ভিতৰত 21টা পালে আমি মানে সরকার গঠন কৰিব পাৰো কিন্তু আমি তাতকে বেছি ওপৰত আমি পাই আছো আমাৰ পার্টি লেভেলৰ এটা মানে ইন্টারনাল সার্ভে এটা হৈ গল ইতিমধ্যে আমি অকলে মানে মেজিক নাম্বার ক্রস কৰি আছো আৰু বিপিএফে অকলে মানে সিঙ্গল লার্জেস্ট মেজরিটি মানে এমসিএল জিকি ফেলে সরকার গঠন কৰাটো 100% খাটা আপোনালোকে দেখা পাইছে আজি ইউপিপিএল দলৰ কোনো ৰাজনৈতিক মিটিংয়ে নাই তেওঁলোকৰ মাজত খালি যোগদান কাৰ্যসূচীও নাই তেওঁলোকে খালি বেনিফিচিয়াৰী সকলক মাতি ফেলে সরকারি কিছুমান প্রোগ্রাম কৰি আছে কিন্তু ইউপিপিএল দলৰ ৰাজনৈতিক মিটিংত আজি মানুহ উলাই নাহে ইউপিপিএলৰ প্ৰতি মানুহৰ যে বিশ্বাস এটো নোহোৱা হৈ গৈছে কাৰণ বিটিআর চুক্তি হোৱাৰ পিছত মানুহে কি পালে আজি বিটিসি বাকি সাধাৰণ ৰাইজে একো পোৱা নাই কেৱল মানে উচ্ছেদৰ জাননী পাই আছে সো ইয়াৰ কাৰণে তেওঁলোকৰ যেটো শান্তিৰ কথা মুখে মুখে খালি শান্তিৰ কথা কয় তেওঁলোকে লেকচাৰৰ শান্তিৰ কথা কৈ আছে আজি তেওঁলোকে গোটেই মানে কাম কাজত ইউপিপিএল দলে আজি মানে ব্যর্থ হৈছে তেওঁলোকে কোনো ধৰণৰ আমাৰ ডেভেলপমেন্টৰ কাম কাজ কৰিব পৰা নাই এটাও মানে মেডিকেল কলেজ তেওঁলোকে স্থাপন কৰিব নোৱাৰিলে এখানো ভেঞ্চাৰ স্কুল তেওঁলোকে চৰকাৰীকৰণ কৰিব নোৱাৰিলে মানে মাস্টাৰ বিলাকক চাকৰি বাকৰি দিয়া আমাৰ যুৱক যুৱতী সকলৰ সংস্থাপনৰ কথা তেওঁলোকে যদিও মুখত কৈছে কিন্তু প্ৰেক্টিক্যালি তেওঁলোকে একো কাম কৰিব পৰা নাই সেইকাৰণে ৰাইজে আজি ইউপিপিএল দলক বিশ্বাস নকৰে আজি তাৰিখত যদি নিৰ্বাচন হয় ইউপিপিএলে কেৱল 3-4 জনৰ বেছি আৰু এমসিএল জিকিব নোৱাৰে এবাৰ মুছলমানৰ ভোট কোনফালে যাব নাই মুছলমান ৰাইজেটো ভালকে বুজি পাইছে কষ্ট পাই আছে বৰ্তমান সরকার লগত ইয়াৰ কাৰণে আমি ভাবো 90%তকৈ বেছি মুছলমান ভোট আমাৰ বিপিএফ দলতে থাকিব বুলি আমি আশা কোনটো নাই আমি কৈ আছো কি যিবিলাক আমাৰ মানে ব্রিটিশের নাগরিকের উপর কোনো ধরনের হারাশাস্তি করাটো আমি কোনোদিনা নিবিচাৰো হাগ্রামা সাৰৰ 17টা বছৰ শাসন কালত আমাৰ এই বিটিসি বা মানে অঞ্চলত বসবাস কৰা মুসলিম ভাই সকলে কক বা গোর্খাই কক বা বড়াই কক রাজবংশী কক বা অসমীয়া ভাষী বেঙ্গলী কক কোনো মানে ৰাইজে কোনো দিনা মানে উচ্ছেদৰ জাননী পোৱা নাছিল আৰু কোনো ধৰণৰ ভয় আৰু শংকাত ভুগিব লগা হোৱা নাছিল সো ইয়াৰ কাৰণে আমি কৈছো ইউপিপিএল দলে যিমানখিনি আমাৰ বিটিসিৰ নাগৰিকৰ ওপৰত যি ধৰণে উচ্ছেদৰ জাননী প্ৰেৰণ কৰি আছে সকলো ধৰণৰ উচ্ছেদৰ জাননী অহা অক্টোবৰ মাহত আগ্ৰামা সাৰে সরকার গঠন কৰাৰ পিছত আমি উচ্ছেদৰ জাননী সব ক্যান্সেল কৰাই দিম